যদি আমাৰ চেনেলত নতুন হয় তেন্তে সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনো ক্লিক কৰিব। নমস্কাৰ, ফুড ফ্লেভাৰৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বনাবলৈ লৈছোঁ কল পিঠা। বলকচোন তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি অলপ কল লৈ লৈছোঁ। কলখিনি ভালদৰে ফেটা পাছত ইয়াত দিছোঁ এচামুচ ঘিউ। কল যিকোনো ধৰণৰ কল ল'লেই হয়। আৰু দিছোঁ 2টা ইলাচি গুৰি কৰি। 2-3 চামুচমান পিঠাগুড়ি আৰু এতিয়া এইখিনি আমি ভালদৰে মিক্স কৰি ল'ম। ভালদৰে মিক্স কৰি লোৱাৰ পাছত ইয়াত দিম 2-3 চামুচমান গুড়। গুড়ৰ সলনি চেনিও ব্যৱহাৰ কৰিব পাৰে। এতিয়া ইয়াত অলপ অলপকৈ গাখীৰ দি ভালদৰে ফেটি ল'ম। মন কৰিব যে ফেটাখিনি বেছি ডাঠো নহয় যাতে পাতলো নহয়। এই মিশ্ৰণটো ৰেডি হৈ গ'ল। আৰু এতিয়া কাটি লোৱা সৰু সৰু কলপাতত মিশ্ৰণবোৰ এনেদৰে দি ল'ম। এতিয়া এখন গৰম টেৱাত 2-3 মিনিটমানৰ কাৰণে সেকিবলৈ ৰাখি দিম। মন কৰিব যাতে গেছৰ ফ্লেমটো হাই হৈ থাকে। এটা ছাইড ভালদৰে সিজাৰ পাছত ইলুটি কৈ দিব যাতে ইটো ছাইডো ভালদৰে সিজে। এয়া আমাৰ কলপিঠা ৰেডি হৈ গ'ল। খাবলৈ সঁচাকৈ বহুত ভাল হৈছিলে। এবাৰ ঘৰত ট্ৰাই কৰি চাবচোন। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। আকৌ এদিন নতুন এটা ৰেচিপিৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।